মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা চামৱান কবিতাটি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। চামৱান কবি ৱাল্টাৰ ডিলামেৰ। চামৱান মানে হ'ল কোনোবা। চামৱান কেম নকিং এট মাই উই স্মল ড'ৰ। কোনোবাই আহি মোৰ অকণমানি সৰু দুৱাৰখনত টুকুৰিয়াইছিল। চামৱান কেম নকিং, কোনোবাই আহি টুকুৰিয়াইছিল। আই এম চিয়'ৰ চিয়'ৰ চিয়'ৰ, মই নিশ্চিত নিশ্চিত নিশ্চিত। আই লিচেন আই অপেন, মই শুনিছিলোঁ মই খুলিছিলোঁ। আই লুক টু লেফ্ট এণ্ড ৰাইট, মই বাওঁ আৰু সোঁফালে চাইছিলোঁ। অৰ্থাৎ কবিয়ে যেতিয়া কোনোবাই দুৱাৰখন টুকুৰিয়াই থকা শুনিছিল, তেতিয়া তেওঁ দুৱাৰখন খুলি সোঁ আৰু বাওঁ সকলো দিশে চাইছিল। বাট নট দেয়াৰ ৱাজ এ ষ্টাৰিং, কিন্তু তাত লৰচৰ কৰি থকা একো নাছিল। ইয়াত নট শব্দটোৰ অৰ্থ হৈছে নথিং, অৰ্থাৎ একো নাই। ষ্টাৰিং শব্দৰ অৰ্থ হ'ল লৰচৰ কৰা। অৰ্থাৎ কবিয়ে যেতিয়া দুৱাৰখন খুলি চাইছিল, দুৱাৰৰ সন্মুখত একো দেখা নাছিল। ইন দ্য ষ্টিল ডাৰ্ক নাইট অনলি দ্য বিজি বিটল টেপ টেপিং ইন দ্য ৱাল। সেই নিতাল আন্ধাৰ নিশা কেৱল ব্যস্ত গোবৰাটোৱে বেৰখনত খুন্দিয়াই আছিল। অনলি ফ্ৰম দ্য ফৰেষ্ট দ্য স্ক্ৰিচ ওলছ কল। হাবিৰ মাজৰ পৰা ফেঁচাৰ কুৰুলি ভাহি আহিছিল। অনলি দ্য ক্ৰিকেট হুইচলিং হোৱাইল দ্য ডিউড্ৰপছ ফল। যেতিয়া নিয়ৰ পৰিছিল, তেতিয়া উইচিৰিঙে সুহুৰিয়াইছিল। চ' আই ন' নট হু কেন বি নকিং এট অল এট অল এট অল। গতিকে মই কোনোপধ্যে নাজানিলোঁ কোনেনো দুৱাৰত টুকুৰিয়াইছিল।